উজনি অসমৰ কেইবাটাও সমষ্টিত বিজেপি সাংঘাতিক প্ৰত্যাহ্বানৰ মুখামুখি হৈছে। ভবা হৈছিল যে বোকাখাটত অসম গণ পৰিষদৰ অতুল বৰা আৰামত ওলাই যাব, কিন্তু তাত ইতিমধ্যে তিনিখনীয়া প্ৰতিদ্বন্দ্বিতাৰ এটা খবৰ পোৱা গৈছে। এই মুহূৰ্তত মই গোলাঘাটৰ এখন ভিতৰুৱা গাঁও আছোঁ। গোলাঘাট সমষ্টিটো বিজেপিৰ বাবে সুৰক্ষিত, কিন্তু সৰু পথাৰত প্ৰতিদ্বন্দ্বিতা আছে। একেধৰণে তিতাবৰত সাংঘাতিক প্ৰতিদ্বন্দ্বিতা আছে। যোৰহাটৰ কথাটো ক'বই নালাগে, প্ৰতিদ্বন্দ্বিতা আছে তাতো। টিয়কত তীব্ৰ প্ৰতিদ্বন্দ্বিতাৰ মুখামুখি হৈছে বিজেপি। শিৱসাগৰৰ কথা আপোনালোকে সকলোৱে জানে যে ৰাইজৰ দলৰ সৈতে প্ৰতিদ্বন্দ্বিতাত নামিছে বিজেপি আৰু আগবাঢ়ি আছে অখিল গগৈ। মূল কথা হৈছে আপুনি কলিয়াবৰৰ পৰা শিৱসাগৰ পৰ্যন্ত কেৱল গোলাঘাটতহে বিজেপি কিছু পৰিমাণে সুৰক্ষিত, বিশেষ প্ৰতিদ্বন্দ্বিতা নাই যেন লাগে। বাকী সমষ্টিত কিন্তু প্ৰচণ্ড প্ৰতিদ্বন্দ্বিতা। সত্যৰ পথেৰে কাংক্ষিত বস্তু আদায় কৰিবলৈ অসমৰ্থ হোৱা দুজন মানুহে অনীতিৰ উপায় গ্ৰহণ কৰে। প্ৰলোভন, প্ৰবঞ্চনা, ভয় ভীতি, বাহুবলেৰে কাঢ়ি লয় ক্ষমতা। কিন্তু এইবাৰ একোৱেই কাম দিয়া নাই, বুজে প্ৰতি বিপদ বিজেপিৰ। শদিয়াৰ পৰা যোৰহাটলৈকে পৰাজয়ৰ ভীতিয়ে খেদিছে বিজেপি। বিজেপিত এতিয়া প্ৰকৃত সেৱক নাই, লোভী স্বাৰ্থন্বেষী ৰাজনীতিকে ভৰিছে বিজেপি। উজনিত গৌৰৱ গগৈৰ প্ৰকৃত কংগ্ৰেছী আৰু হিমন্ত বিশ্ব শৰ্মাৰ লোভীয়া কংগ্ৰেছীৰ মাজত যুঁজ। উজনিত হ'ব গৌৰৱ গগৈ বনাম হিমন্ত বিশ্ব শৰ্মাৰ যুঁজ। এই যুঁজত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ভুৱা আৰু লোভীয়া কংগ্ৰেছীৰ দপদপনি দীঘিল খিলনীত সৎ, শান্তিপ্ৰিয় তথা সেৱা মনোভাৱৰ মানুহ ৰাজনীতিত তিষ্ঠি থাকিব পৰাটোৱেই দুৰহ হৈ পৰিছে। কোনোবাই যদি অন্যায়ৰ বিৰুদ্ধে এঘৰি যুঁজিম বুলি ৰাজনীতিলৈ আহিও তেওঁলোকৰ ওপৰত দুৰ্জন দুৰাচাৰী সমতালিপ্সুসকলে কিদৰে ৰাং কুকুৰৰ দৰে আক্ৰমণ চলায় সেয়া প্ৰত্যক্ষ কৰিলেই বুজি পাবলৈ পুৰণি ইতিহাস সূচনাৰ প্ৰয়োজন নাই। কেৱল এইবাৰৰ নিৰ্বাচনী প্ৰচাৰৰ ঘটনা প্ৰবাহলৈ মন কৰিলেই যথেষ্ট। হঠাৎ হিন্দু হোৱা বিজেপি নেতাসকলে এনেধৰণৰ অস্বাভাৱিক আচৰণ কৰিবলৈ ধৰিছে যেন ক্ষমতাত বহিবলৈ নাপালে তেওঁ নিঃশেষে হৈ যাব। যিকোনো প্ৰকাৰে ক্ষমতা লাগিবই লাগিব। যদিহে কংগ্ৰেছৰ পৰা আহি বিজেপি হোৱাসকলে ক্ষমতাত বহিবলৈ নাপায়, মন্ত্ৰী MLA হ'বলৈ নাপায়, তেনেহ'লে দেশ সেৱা, সমাজ সেৱা, জনসেৱা কৰিবই যেন নোৱাৰিব। মন্ত্ৰী MLA নোহোৱাকৈ কেনেকৈ মানুহক সেৱা কৰিব পাৰি, বিজেপি নেতাসকলে তাৰ উপায় নাজানে বাবেই ক্ষমতাৰ চকীখন হাচিল কৰিবলৈ নিৰ্বাচনত দবৰা দবৰি কৰি পৰিৱেশ পুলকিত কৰিছে। এই যুঁজ পাগলবোৰে নিয়ম নমনা মানুহে টিকট কাউণ্টাৰত হাত সোমাব বিচাৰি কৰা খোৱা কামোৰাৰ দৃশ্যলৈ মনত পেলাই দিয়ে। বিজেপি নেতাৰ এনে অমাৰ্জিত আচৰণ আৰু ক্ষমতাৰ সৰ্বোচ্চ উদ্ধত আচৰণে ডুবাইছে বাজপেয়ী মোদীৰ বিজেপি। উজনিৰ তিনিচুকীয়াত বাগান আৰু হিন্দী ভাষীক উপেক্ষা কৰি পুলক গোহাঁইক টিকট দিলে হিমন্ত বিশ্ব শৰ্মাই। পুলক গোহাঁইক টিকট দিবলগীয়া হ'ল সৰ্বানন্দ সোণোৱালৰ বাবে। গোহাঁই বিচাৰিছিল মাকুম সমষ্টি, কিন্তু মুখ্যমন্ত্ৰীয়ে সোণোৱাল পন্থীৰ পুলক গোহাঁইক কেৰিয়াৰ শেষ কৰিবলৈকে তিনিচুকীয়া বিধানসভা সমষ্টি দিলে। তাৰ ফলস্বৰূপে তিনিচুকীয়াত গণৰোষৰ বলি হ'বলগীয়া হৈছে পুলক গোহাঁই।
খোজে প্ৰতি মুৰ্দাবাদ ধ্বনি পুলক গোহাঁইৰ দৰে মাকুমত প্ৰত্যাহ্বানৰ মুখামুখি হৈছে সঞ্জয় কিষাণ দুলিয়াজান বিধানসভা সমষ্টিত আজি পৰ্যন্ত সন্মুখীন নোহোৱা পৰিস্থিতিৰ মুখামুখি হৈছে বিজেপি আৰু ৰামেশ্বৰ তেলী ৰামেশ্বৰ তেলী ভোটাৰৰ কাষলৈ গৈ সন্মুখীন হয় প্ৰতিবাদৰ অহৰহ মুৰ্দাবাদ ধ্বনি দুলিয়াজানৰ দৰে পৰিৱেশ নহলেও পেৰাচুট লেণ্ডিং কৰা ধীৰাজ গোৱালাক গ্ৰহণ কৰা নাই বিজেপি কৰ্মীয়ে বিজেপি কৰ্মীয়ে অৱস্থান লৈছে ভাস্কৰ বৰুৱা আৰু প্ৰাণ কুৰ্মীৰ পক্ষত 1991 চনৰ পৰাই কুৰ্মী পৰিয়ালৰ হাতত আছে ময়ূৰ উন্নয়নৰ নামত শূন্য সমষ্টিটোৰ বাবেতো একোৱেই নকৰিলে পৰ্যটনৰ অপাৰ সম্ভাৱনা থকা গিবনৰ বাবেও একো নকৰিলে মাটি পট্টাৰ বাবে হাহাকাৰ কৰিছে মৰিয়নী লোকসকলে এই দিশবোৰ আঙুলিয়াই ৰাইজৰ মাজলৈ গৈছে জ্ঞানশ্ৰী বৰা চকু মেল খাইছে ৰাইজৰ হাহাকাৰ লাগিছে ৰূপজ্যোতি কুৰ্মীৰ মাহমৰত যোগেন মহনৰ টিকট কাটি সুবিধাবাদী কংগ্ৰেছী কুৰুজ দিহিঙাক দিলে টিকট ইমান দিনে খাটি থকা বিজেপি কৰ্মীৰ মেলাতেই থাকিল কাজেই যোগেন মহন নিশ্চুত ওলাই গ'ল মাহমৰা হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী পাতিব লাগে বুলি পত্ৰ লিখি দিয়াৰ বাবেই টিকট পালে টিয়কৰ অগপ নেতা বিকাশ শইকীয়াই উজনিৰ ভেটি ওজন কৰাত হাত উজান দিয়া বিকাশ শইকীয়াক টিয়কৰ বিজেপি অগপ কোনেও গ্ৰহণ কৰা নাই নিৰুপমা ৰাজখোৱাৰ 10 বছৰীয়া বিধায়কৰ কালত নিজৰ পকেট গৰম কৰা বাদে সমষ্টিৰ কাম একো নকৰিলে বিকাশ শইকীয়াই মালৌআলিৰ পৰা নেউলৰ গাঁৱলৈকে সকলো ৰাস্তা বেয়া ইয়াৰ উপৰিও ৰাজনৈতিক কেৰিয়াৰৰ সুৰক্ষাৰ স্বাৰ্থত বিজেপি সভাপতি শান্তনু পূজাৰী আৰু অগপ নেতা সৌৰভ প্ৰাণ বৰাই চিপ্ৰাং মৰাৰ সম্ভাৱনা প্ৰবল সৰু পথাৰতো অৱস্থা ভাল নহয় বিশ্বজিৎ ফুকনৰ বিৰোধীৰ প্ৰাৰ্থী জীৱন চুতীয়াৰ ভাতৃ নিজৰ লগত আছে বুলি বিশ্বজিৎ ফুকনে দেখুৱাবলগীয়া হোৱাটোৱে প্ৰমাণ অৱস্থা বেয়া উজনি যোৰহাট দেৰগাঁও শিৱসাগৰ খোৱাং সোণাৰী মাৰ্ঘেৰিটা এই সমষ্টিত বিজেপিৰ ভেটি থৰক কৰা অতি আচৰিত কথা হ'ল লোকসভাত যোৰহাটত নিৰ্বাচন খেলিব পবিত্ৰ মাৰ্ঘেৰিটা কিন্তু মুখ্যমন্ত্ৰী আৰু বিজেপিয়ে গৌৰৱ গগৈৰ নিৰ্বাচন খেলা যোৰহাটৰ শাসক পক্ষৰ প্ৰাৰ্থীক জয় কৰোৱাৰ দায়িত্ব নিদিলে বিদেশ মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা কিয় বিজেপিৰ ভয় ব্যুৰ ৰিপৰ্ট পিপলছ টিভি